লাষ্টত এইটো যিটো মাংস সদায় আনিব। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। আৰু এইফালে মানুহজনে লৈ আহিছে আকৌ ম'ম'। মই আকৌ আনিব পৰা নাছিলোঁ দেই। মানুহজনে মানে মাংস আনিব গৈছিল, আজি বোলে মাংস খাব সন্ধিয়া। তেখেতে বাৰু মাংস নাখায়, মইহে খাম। মাংস মোৰ কাৰণেহে আনিব গৈছে, মানে তেখেতে জালুক তৰকাৰীটো খাব আৰু মই মাংসটো খাম। সন্ধিয়া চাহ খাই উঠিছিলোহে, আকৌ ভাত খাবলৈ বুলি কিবা আনিব যাওঁতে দোকানৰ পৰা এইবোৰ আনিলে। মানে ওলাই গ'লে মই ভাল পোৱা কিবা এটা নহয় কিবা এটা আনিবই। মোৰ বিশ্বাস আছে যে মানুহজনে ওলাই গ'লে মোৰ কাৰণে কিবা এটা হ'লেও লৈ আহে। সেইটো কাৰণে মই ওলাই গ'লে ডিমাণ্ড নকৰোঁ যে মোলৈ অমুকটো লৈ আহিবা, তমুকটো লৈ আহিবা। সৰু ছোৱালীৰ দৰে সৰুকৈ হ'লেও কিবা এটা লৈ আহে। আৰু এই যে ম'ম' চুপত দিয়া হাৰ্ডিটো খাই মই বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে ইমান ডাঙৰ হাৰ্ডি এটুকুৰা লৈ আহিছে নহয়। আৰু ম'ম' চুপটো খাবলৈ ইমান বেছি টেষ্টি আছিল নহয়, খালি অলপ বেছি জ্বলা আছিল। আৰু মই পিছে জ্বলা বেছি খাব নোৱাৰোঁ, একদম কাণে চানে ধৰি গ'ল দেই চুপটো খাই থোৱাৰ পাছত। মানুহজনে কৈছে বেছি জ্বলা যদি খাব নালাগে, কিন্তু মই খাই ভাল পোৱা বস্তুটো জানো এৰি দিম, খায়ে থাকিম যিমান পুৰিলেও। সেইখন ম'ম' এটা আছিল, মই বোলো তুমি খোৱা ম'ম' এইটো। তেখেতে ক'লে নাখাওঁ বোলে, তুমি খাই দিয়া। সেইটো কাৰণে ময়ে খাই দিলোঁ। আৰু মানুহজনে কৈছে যে আৰু এটা কিবা আনিছোঁ বোলে তোমালে। মই বোলো হাঁহি উঠিছে, কিনো আনিছাও তুমি ইমান মনে মনে। লাষ্টত এইটো যিটো মাংস সদায় আনিব।